क'क्राझार जिल्लानि 1 नं बरबजरा बिहाबसिंनि टिपकाइ प्राइमारि BPF मावखुलियाव जयनिं हाबाफारि जालाङो। जायगानि MCLA मोनमोन ब्रह्मआ बाहागो लानाय बे जयनिं हाबाफारियाव UPPL BJPनि 100निबो बांसिन सोद्रोमाफोरा BPF हानजायाव हाबो। गुबुन फारसेथिं बे जयनिं हाबाफारियाव बाहागो लानानै MCLA मोनमोन ब्रह्मआ खौरांगिरिनि सिगाङाव BTCनि मावफुं सोद्रोमा रनजित बसुमतारीखौ गोख्रों रावजों सोंखारिनानै ओरैबायदि बुङो। বসুমতাৰী মহম্মদ আহিছিল আহি তাতে আপোনাক ইয়াতে ক'লে বেয়া এটা কথা এই কেৰকুটীয়া মানে আমি বুজি পোৱা নাছিলোঁ কেৰকুটীয়া কোন হয় মানে আপোনাক কেৰকুটীয়া বুলি কৈছিল এই বিষয়ে কি ক'ব? ফেৰেংকা বসুমতাৰী নাম সলাই পেলাই ৰঞ্জিত বসুমতাৰী হৈ পেলাই আজি BTCৰ শাসনভাৰ লৈছে। এওঁসকলে এজন উগ্ৰপন্থী হয়, সমাজৰ এণ্টি নেশ্যনেল কথা এওঁ কৈছে, গণতান্ত্ৰিক অগণতান্ত্ৰিক অসাংবিধানিক এজন নমিনেটেড এজন ইলেক্টেড MCLA ৰাইজৰ প্ৰতিনিধিক পদ কাটিব বুলি এওঁ হুংকাৰ দিছে। অগণতান্ত্ৰিক অনৈতিক অসাংবিধানিক গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এজন ৰাষ্ট্ৰদ্ৰোহৰ কথাও এওঁ কৈছে। এজন ৰাষ্ট্ৰবিৰোধী নেতাইহে এজন ৰাষ্ট্ৰবিৰোধী ব্যক্তিয়েহে এনেকুৱা কথা ক'ব পাৰে। গতিকে ফেৰেংকা আজিৰ দিনতো উগ্ৰপন্থী হৈয়ে আছে, এজন ৰাইজৰ প্ৰতিনিধি নহয়, নেতা নহয়। BTCৰ ৰাইজে এখেতক নেতা হিচাপে গণ্য কৰা নাই, যাৰ কাৰণে ভয়ত আতংকিত হৈ পেলাই এওঁ আবল তাবল কথাটো কৈছে। তাৰমানে ফেৰেংগা নামটো ভাল নহয় কাৰণে সি মানে নামটো চেঞ্জ কৰিছে নেকি? নিশ্চয় উগ্ৰপন্থী হয়, উগ্ৰপন্থী, ইয়াৰ স্বভাৱ চৰিত্ৰ চব উগ্ৰপন্থী। আৰু এটা কথা কৈছে বাইদেউ যে আপোনাৰ MCL পদ কাটা যাব বুলি কৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? অগণতান্ত্ৰিক MCLA এনেই পোৱা নহয়। MCLA ৰাইজে ভোট দি গণতান্ত্ৰিকভাৱে ৰাইজে প্ৰতিনিধিত্ব পঠিয়াইছে। ভোট দি পেলাই অসম ইলেকশ্যন কমিশ্যনে ইলেকশ্যন পাতি পেলাই ৰাইজৰ মতামত লৈ পেলাই ৰাইজৰ ভোট লৈ পেলাই জিকোৱা এজন প্ৰতিনিধি, মই ৰাইজৰ প্ৰতিনিধি। এটা ৰাইজৰ প্ৰতিনিধিৰ পদবীটো এইটোতো কোনোবা ভেঞ্চাৰ স্কুলৰ মাষ্টাৰৰ চাকৰি নহয় যে পাৰিলেই কাটি দিম। আৰু কথা কৈছে তেওঁ যে আপোনাৰ 150 বিঘা মাটি আপোনাৰ দেউতাই ওলাই লৈছে, বেদখল কৰিছে। প্ৰমাণ দিয়ক। ফেৰেংগা সৌ সিদিনালৈ আমি দেখা পাইছোঁ গোটেই মানস এৰিয়াৰ কাৰ্ড চুৰি কৰি পেলাই দখলং কৰি দিছে। সেই ফেৰেংগাই প্ৰমাণ দিয়ক পৰ্বতঝৰাত আহি পেলাই কোনটো মাটি দখল কৰিছে হাগ্ৰামাৰ চচুৰে। মোৰ দেউতা এই অঞ্চলৰ এজন নামগণ্য ব্যক্তি আছিলে। মোৰ দেউতা এজন গণ্যমান্য স্বীকৃতিপ্ৰাপ্ত এজন সমাজসেৱক আছিলে। মোৰ দেউতাই বহুতো অঞ্চল বহুতো অনুষ্ঠানৰ কাৰণে মাটি দখল কৰি দিছে, কিন্তু নিজৰ কাৰণে দখল কৰা নাই। আৰু এটা কথা কৈছে তেওঁ যে উচ্ছেদ কৰিব, পৰ্বতঝৰাটো উচ্ছেদ হ'ব, এই বিষয়ে কি ক'ব? হাগ্ৰামা মহিলাৰে BTC কোনেও উচ্ছেদ কৰিব নোৱাৰে। যদি UPPL তেনেকৈ উচ্ছেদ কৰে, পৰ্বতঝৰাত যদি UPPL পৰ্বতঝৰাৰ BTCবাসী ৰাইজক কোনো এটা ঘৰ যদি উচ্ছেদ কৰে, আমি BPF হিচাপে আমি প্ৰত্যুত্তৰ দিম আৰু আমি হ'ব নিদিওঁ। যদি হয় সেইটো কাৰণে ফেৰেংগা UPPL জগৰীয়া হ'ব। পৰ্বতঝৰাত মাইনৰিটি অঞ্চল এওঁ উচ্ছেদ কৰিব বিচাৰিছে। আমি চাম কোনটো মাইনৰিটি অঞ্চল পৰ্বতঝৰাৰ মাইনৰিটি অঞ্চলক কেনেকৈ উচ্ছেদ কৰে, সেইটো আমি চাম। দলৰ পৰা আমাৰ যুৱকান্তিসকলক বিভিন্ন দলৰ পৰা আহিছে, নেতাসকলক আমি আদৰিছোঁ আমাৰ BPF দললৈ। UPPLৰ পৰা আছে, ABSUৰ পৰা আছে, BJPৰ পৰা আছে আৰু AIUDFৰ পৰা আছে। 100জনতকৈ অধিক নেতা আৰু কৰ্মীসকলক আমি BPF দলৰ আজি আদৰণি জনাইছোঁ। 100জনতকৈ অধিক UPPL, ABSU আৰু BJP আৰু AIUDF এইকেইটা দলৰ পৰা আমাৰ BPF দলত আজি জইনিং কৰিছে। UPPLৰ কোনো পদবীধাৰী মানুহ জইন কৰিলে আছে, কৰ্মীসকল আছে।
বিজেপিৰ পৰাও আছে। আগন্তুক লোকসভা ইলেকশ্যনৰ কাৰণে আমি BPF দল হিচাপে আমি প্ৰস্তুত। BTC-বাসী ৰাইজে BPF হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আছে আৰু BTC-ক উন্নতি কৰিবৰ কাৰণে সকলোৱে BPF-ক হাগ্ৰামা মহিলাৰ নেতৃত্বৰ নাঙলৰ ছবিত ভোট দিব। रानी ब्रह्मा